বন্ধুসকল আজি মই আপোনালোকক মোৰ চেনেল গভৰ্ণমেণ্ট জব ইনফৰমেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি মোৰ ভিডিঅ'টো টপিক হৈছে আছাম পুলিচৰ এডমিট কাৰ্ড এতিয়ালৈ কিয় অহা নাই। হোৱাট দ্য হেল ইজ গোয়িং অন ইন দ্য আছাম পুলিচ এডমিট কাৰ্ড। ঠিক আছে, চ' আজি ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক কৈ দিছোঁ যে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক। ঠিক আছে, তাৰে উপৰিও আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক। ঠিক আছে, চ' আজি মই আপোনালোকৰ ওচৰলৈ মোৰ এই ভিডিঅ'টো আগবঢ়াই আনিছোঁ, কিয়নো এইটো হৈছে আছাম পুলিচৰ ৱেবছাইট। ঠিক আছে, চ' ইয়াৰ ভিতৰত আমি খুলি দিলে কোনো ধৰণৰ দেখিবলৈ পোৱা নাযায় এডমিট কাৰ্ড ৰিলেটেড ইনফৰমেশ্যন। ঠিক আছে, কিন্তু এইটো আমি নতুনকৈ যিসকলে এপ্লাই কৰিছে সেইসকলৰ বাৰু বেছিদিন হোৱা নাই, তেওঁলোকৰ হৈছে কমচে কম এমাহ বা দুমাহ বা তিনিমাহ। ঠিক আছে, কিন্তু প্ৰথমতে যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ এতিয়ালৈ হৈ গ'ল 2 বছৰ পূৰাপূৰি আৰু তথাপিতো এডমিট কাৰ্ড অহা নাই আজিলৈকে। কাৰণটো কি? কিন্তু ল'ৰা ছোৱালীবোৰে বহুততো ডিম'টিভেট হৈ গৈছে বহুতৰ এজ ধৰি লওক এজ ৰিলেটেড কিছুমান ল'ৰা ছোৱালী বহুতৰ এজ পাৰ হৈ গৈছে। ঠিক আছে, তেওঁলোকে কি কৰিব? তেওঁলোকক আছাম পুলিচে এজটো যদি মই ধৰি লওঁ এটা এজ দি দিলোঁ যে বোলে 25 বছৰলৈ আপোনাৰ আছাম পুলিচত এপ্লাই কৰিব পাৰিব। 2018ত মোৰ আছিল 25 বছৰ, মই লাখে কিবা কাৰণত এপ্লাই কৰি দিলোঁ। এতিয়াতো মোৰ 2 বছৰ বাঢ়ি গ'ল, 27 বছৰ হৈ গ'ল। আপোনালোকে মোক 27 বছৰত চাকৰিটো কৰিব সুবিধা দিব নে নিদিয়ে? সেইটো হৈছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, তাৰে উপৰিও আমি যিসকলে নতুনকৈ এপ্লাই কৰিছে, নতুনকৈ পষ্ট বাঢ়ি আছে, ল'ৰা ছোৱালী ইণ্টাৰভিউ এতিয়ালৈ অহা নাই, এডমিট কাৰ্ড এতিয়ালৈ অহা নাই। এইটো আছাম পুলিচৰ লগত আচলতে হৈ কি আছে? আচল কথাটো হ'ল ল'ৰা ছোৱালীৰ মনোবল ভাঙি যাব ইমান দিন থাকিলে। কাৰণ ল'ৰা ছোৱালীয়ে দৌৰিব কিমান দিন দৌৰিব? এটা ইণ্টাৰভিউ কাৰণে 2 বছৰ 3 বছৰ দৌৰিব পাৰে নেকি মনোবলটো? সেইকাৰণে মই আছাম পুলিচৰ ডিপাৰ্টমেণ্টলৈ মই অনুৰোধ জনাইছোঁ যে অতি সোনকালে বুলি এতিয়া কৈ একো লাভ নাই, কাৰণ 2 বছৰ অলৰেডি হৈ গ'ল। এডমিট কাৰ্ড জাৰি কৰাৰ ব্যৱস্থাটো কৰক, কিয়নো আমাৰ বহুতো এনেধৰণৰ ল'ৰা ছোৱালী আছে যিবোৰে আছাম পুলিচৰ চাকৰিৰ এটা হেঁপাহ লৈ এতিয়াও হাৰ মানি যোৱা নাই। তেওঁলোকে ইণ্টাৰভিউ তেওঁলোকে প্ৰেক্টিচ কৰি আছে, দৌৰৰ কৰি আছে আৰু মই তেওঁলোকক কৈছোঁ হাৰ মানি কেতিয়াও নাযাব। যদি কষ্ট কৰিছে আপুনি ভাল ফল পাবই। দৌৰি থাকক, কিন্তু এডমিট কাৰ্ডত আশা নকৰিব। আই এম চৰি, এডমিট কাৰ্ডত আশা কৰিব, কিন্তু মানে কি ক'বলৈ বেয়া লাগে, এনেকুৱা হৈ গৈছে আৰু মানে থেংক ইউ। যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক। থেংক ইউ।